নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। 1 নম্বৰ প্ৰশ্ন, পদুম কুঁৱৰী আছামিজ নভেল ৱাজ ৰিটেন বাই হুম? পদুম কুঁৱৰী অসমীয়া উপন্যাসখন কোনে লিখিছিল? ইয়াৰ উত্তৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। 2 নম্বৰ প্ৰশ্ন, গভৰ্ণমেণ্ট কলেজ অফ আৰ্ট এণ্ড কালচাৰ অফ আছাম ৱাজ এষ্টাব্লিছড ইন হুইচ ইয়েৰ? অসমৰ চৰকাৰী কলা আৰু শিক্ষা মহাবিদ্যালয় কোন বছৰত স্থাপিত হৈছিল? 15 আগষ্ট 1947। 3 নম্বৰ প্ৰশ্ন, গড়দৌল ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম? গড়দৌল অসমৰ কোন ঠাইত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব তেজপুৰ। 4 নম্বৰ প্ৰশ্ন, হুইচ ফেমাছ ৰাইটাৰ ফ্ৰম অৰুণাচল প্ৰদেশ ৱাজ কনফাৰ্ড উইথ দ্য সাহিত্য একাডেমী এৱাৰ্ড ইন দ্য আছামিজ লেংগুৱেজ কেটেগৰী? অসমীয়া ভাষাৰ শাখাত অৰুণাচল প্ৰদেশৰ কোনজন বিখ্যাত সাহিত্যিকক সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয়? উত্তৰটো হ'ব য়েছে দৰ্জে থংচী। 5 নম্বৰ প্ৰশ্ন, হুইচ দ্য অথৰ অফ দ্য বুক অসমৰ সংস্কৃতি? অসমৰ সংস্কৃতি গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ উত্তৰটো হ'ব লীলা গগৈ। 6 নম্বৰ প্ৰশ্ন, হু হেজ ৰিটেন দ্য কিতাবাত মঞ্জুৰী? কিতাবাত মঞ্জুৰী কোনে লিখিছে? ইয়াৰ উত্তৰটো হ'ব বকুল কায়স্থ। 7 নম্বৰ প্ৰশ্ন, হু ইজ দ্য এডিটৰ অফ অসমৰ পদ্য বুৰঞ্জী অৰ এ মেট্ৰিকেল ক্ৰনিকেল অফ আছাম? অসমৰ পদ্য বুৰঞ্জী বা এ মেট্ৰিকেল ক্ৰনিকেল অফ আছামৰ সম্পাদক কোন আছিল? ইয়াৰ উত্তৰটো হ'ব সূৰ্য কুমাৰ ভূঞা। 8 নম্বৰ প্ৰশ্ন, ভাগৱত অফ শংকৰদেৱা ইজ এন আছামিজ এডাপ্টশ্যন অফ হুইচ স্ক্ৰিপচাৰ? শংকৰদেৱৰ ভাগৱত কোনখন শাস্ত্ৰৰ অসমীয়া অভিযোজন? ইয়াৰ উত্তৰটো হ'ব ভাগৱত পুৰাণ। 9 নম্বৰ প্ৰশ্ন, হু হেজ ৰিচেণ্টলি বিন ইলেক্টেড এজ দ্য প্ৰেছিডেণ্ট অফ দ্য আছাম সাহিত্য সভা? শেহতীয়াকৈ অসম সাহিত্য সভাৰ সভাপতি হিচাপে কোন নিৰ্বাচিত হৈছে? ইয়াৰ উত্তৰটো হ'ব ডক্টৰ সূৰ্য হাজৰিকা। 10 নম্বৰ প্ৰশ্ন, আছামিজ ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ আছাম আণ্ডাৰ দ্য প্ৰভিজন অফ দ্য? অসমীয়া অসমৰ চৰকাৰী ভাষা কোন বিধানৰ অধীনত? অফিচিয়েল লেংগুৱেজ এক্ট 1960। 11 নম্বৰ প্ৰশ্ন, হু ৰোড এ জিঅ'গ্ৰাফিকেল স্কেটছ অফ আছাম? এ জিঅ'গ্ৰাফিকেল স্কেটছ অফ আছাম কোনে লিখিছিল? ডক্টৰ জন ৱেড। 12 নম্বৰ প্ৰশ্ন, দ্য মথ ইটেন হাওদা অফ এ টস্কাৰ ইজ দ্য ক্ৰিটিকেলি এক্লেইমড নভেল অফ? দ্য মথ ইটেন হাওদা অফ এ টস্কাৰ কাৰ সমালোচকৰ প্ৰশংসিত উপন্যাস? মামণি ৰয়ছম গোস্বামী। 13 নম্বৰ প্ৰশ্ন, when the first Assamese journal Arunodai was published by American Baptist missionaries from শিৱসাগৰ? শিৱসাগৰৰ পৰা অহা আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলে কোন বছৰত অসমীয়া আলোচনী অৰুণোদয় প্ৰকাশ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব 1846 চনত। 14 নম্বৰ প্ৰশ্ন, অৰূপা পটাংগীয়া কলিতাই ওন সাহিত্য একাডেমী এৱাৰ্ড ফৰ হুইচ বুক? অৰূপা পটাংগীয়া কলিতাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে? ইয়াৰ উত্তৰটো হ'ব মেৰিয়াম অষ্টিন অথবা হীৰা বৰুৱা।